কৰি দিব। আপুনি পাৰে 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 কোৱাৰ পিছতো এই হাৰামীয়া টোপনি খাই চলিছে। চাওক দাদা, মই আপোনাক ইলেকশ্যনত পইচা লগাইছো কাৰণে ৰাস্তা ঘাট বনাওঁতে অলপ কমকে টকা খৰচ কৰিছো। ইফালৰ অংকটো মই ইফালে মিলাবই লাগিব দিয়কচোন। তাকে মানে হাৰামীয়ে ডিচি অফিচত লগাই দিছেহে। একো নাই কৰিব নোৱাৰে। ডিচি হ'লেহে চালে ফোনটো দিলেই সকলো চুপ হৈ যাব। যদি এমএলএ চাই নাই, সকলো সহ্য কৰিব পাৰে। কিন্তু নালাগ কোনোবা সন্দেহ কৰিলে মোৰ অসুবিধা হ'ব। নিজে ভুল কবি আৰু নিজে চৰি কবি। আৰে সভাপতি আপুনি, মই ঠিকাদাৰ হে। আপুনি কৈছে আরে কল্যাণী তুমি কেন এসেছে ঘরে যেমন আছে তোমার ঘর কোনে করে মই ৰেছপেক্ট কৰিছো। এওঁলোকৰ ঘৰত কত ফাইল আছে, কিন্তু ঘৰৰ এজন ইটাও এওঁলোকৰ ঘৰত পৰা নাই। কিয়? তোমার কিবা খেলিমেলি হৈছে মোৰ ভাগে মনত পৰে জনম দিয়ে খেলিমেলি অন্য নহয়, পঞ্চায়তৰ মানুহে ঘৰ টকাখিনি আত্মসাৎ কৰিছে। সিংহৰ চেৰাই চোৱা নাই ইহঁতে নহয় ঘৰ মই কি কৰিব লাগে মিছা পাতিছে চবকৈ আৰু ধৰিছে মোক কৰিলে ভাল। ৫ বছৰ কিমান কম আয়ু মোৰ আয়ু ৫ বছৰ পৰা চিন্তা কৰিছে কিন্তু ৫ বছৰ পিছত বিধানসভাৰ ৫ বছৰ কি হ'ব ক'বই নাই। সেইকাৰণে এনেকে কৈছে সাগৰৰ মাছ কম আপোনাৰ কবিতা চাই